ছ'চাইটি ফৰ ব্ৰাইট ফিউচাৰৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পূৰ্ণ। আজি ছ'চাইটি ফৰ ব্ৰাইট ফিউচাৰৰ উদ্যোগত আৰু ERCI কেয়াৰৰ সহযোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ চেঙা সমষ্টিৰ অন্তৰ্গত 1644 নং পূব মাছৰজৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয়। উক্ত শিবিৰত 85জনতকৈ অধিক স্থানীয় বাসিন্দা উপকৃত হয়। ডক্টৰ শ্বাহিদ ৰহমান, সুৰজিৎ বৰা আৰু প্ৰহ্লাদ বৰ্মনৰ নিষ্ঠাবান প্ৰচেষ্টাৰে এই শিবিৰ অনুষ্ঠিত হয়। গুৱাহাটীৰ খণ্ডৰ সহ আহ্বায়ক আনোৱাৰ হুছেইন আৰু 5গৰাকী SPFৰ স্বেচ্ছাসেৱকেও এই পদক্ষেপ সফল কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। SPFৰ গুৱাহাটী খণ্ডৰ সহ আহ্বায়ক আনোৱাৰ হুছেইনে জনায় যে এনে শিবিৰ অনুষ্ঠিত কৰি দুৰ্গম অঞ্চলৰ মানুহ যিমান পাৰো সহায় সহযোগিতা কৰি যাম। উক্ত বিনামূলীয়া চকু চিকিৎসা শিবিৰত এডভকেট ৰফিকুল ইছলাম, সাংবাদিক ইমনুল হাছান, হাছেন আলী, মকিবুৰ আৰু ৰেজ্জাক কৰিম উপস্থিত থাকে। একচুৱেলি আজি যি শিবিৰ পতা হৈছে, চকুৰ পৰীক্ষাৰ শিবিৰ পতা হৈছে, এনেকুৱা একচুৱেলি আমাৰ অঞ্চলত বহুত যেনেকুৱা এই হেল্থৰ ওপৰত যিখিনি কনচিয়াছনেছ সেইখিনি আনিব লাগে। তো আজি অনা হৈছে যি ERC এটা NGO, ERC NGO হস্পিটেলৰ মানে সহযোগিতাত আমি ইয়াতে পাতিব পাৰি আছোঁ আৰু মানুহৰ সহায় হ'ব। ইয়াতে চকু পৰীক্ষা যিখিনি চকু পৰীক্ষা কৰা, মেডিচিন দিয়া, কি মানে মেডিচিন ল'লে আমাৰ চকু ভাল হ'ব, এনেকুৱা শিবিৰ পতা হৈছে। খুবেই ভাল পদক্ষেপ এটা। আৰু ইয়াতে যিবিলাক ব্যক্তিসকল জড়িত আছে তো তেখেতসকলক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা পদক্ষেপ আৰু ল'ব লাগে। চকুৰ ওপৰত লোৱা হৈছে, পিছত আৰু বেলেগ বেলেগ ৰোগৰ ওপৰত ল'ব লাগে। বহুত মানুহ আহিছে, তেখেতসকলৰ যিখিনি আকাংক্ষা সেইখিনি অকল চকুৱে নেকি? আজিতো চকুৰ ওপৰত কৰা হৈছে, পিছত মানে বেলেগ আৰু আমি পদক্ষেপ ল'ম, আমি সহায় সহযোগিতা কৰিম। উত্তৰ অঞ্চলৰ ভিতৰত মানে এনেকুৱা মেডিকেল কেম্প আমি আৰু পাতিম। মানে আপোনাৰ সহযোগিতাত এইখিনি সম্ভৱ হ'ল নেকি? সহযোগিতাটো NGOৰ মানে আমি অলপ মানে সহযোগিতা কৰিছোঁ। তো মানুহ চাই বহুত মিনিমাম 100ৰ পৰা 120জন মানুহ হ'ব পাইছে। দুখীয়া অঞ্চল বিনামূলীয়া চিকিৎসাখিনি কৰিব পাৰি, কেনেকুৱা অনুভৱ হৈছে? বহুত ভাল লাগিছে। এই যিটো এই NGOৰ পৰা এইখিনি ইমান দৰিদ্ৰ গৰীব মানে চৰত এনেকুৱা এটা সুবিধা দিয়াৰ কাৰণে মানে বহুত বহুত ধন্যবাদ জনাইছোঁ। মই এইখন বিদ্যালয়ত প্ৰায় 7 বছৰৰ পৰা আছোঁ। এনেকুৱা ধৰণৰ শিবিৰ আগতে হোৱা নাছিলে, এইবাৰ বহুত ভাল লাগিছে। চকুৰ সমস্যা ইয়াতে বহুতৰে আছে, যিহেতু ধূলিময় অঞ্চল, ইয়াতে চকুৰ সমস্যাটো বেছি হয়। দেখিবলৈ পাইছোঁ চাৰিওফালে ৰোগীৰ ওপৰত ৰোগী ভৰি পৰিছে। ইয়াতে মই চাইছোঁ, সেইটো লক্ষ্য কৰিছোঁ যে চকুৰ ৰোগীটো ইয়াতে বেছি। চকুৰ শিবিৰ হোৱাতে বহুত ভাল হৈছে আৰু ৰাইজ বহুত উপকৃত। কি ক'ব ৰাইজক, কি বাৰ্তা দিব? ৰাইজে যাতে সহায় সহযোগিতা কৰে ইয়াতে আৰু ভালদৰে পৰীক্ষা কৰি উন্নত মানৰ চিকিৎসা হয়।